মৰ্নিং সকলোকে আজি আহিলোঁ এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ বহুত বিশেষো নহয় কিন্তু মানে ভিডিঅ'টো লৈ আহিছোঁ কিছুমানে মানে মোৰ ভিডিঅ' চাই বহুত মানে ভাল পায় আৰু কমেণ্টত আহি থাকে যে যিকোনো ভিডিঅ' আপুনি আপলোড কৰিব একো নহয় ভাল লাগে চাই পেলাই সেইকাৰণে গতিকে আজি এটা ভাবিলোঁ ভিডিঅ' কৰিম মানে আজি মোৰ এটা চিম্পুল খানা আছে মানে আমাৰ এটা ছ'চাইটি থকা বুলি ক'লেও ভুল নহয় আৰু বহুত দিনৰ পৰা আমি ভাবি আছিলোঁ যে এটা খানা খাম কিন্তু ইমান গৰমৰ উৎপাত এই গৰমৰ কাৰণে খানা চানা আমাৰ মানে খোৱাৰ মুড অহা নাছিল কিন্তু যোৱা পৰহি এটা আলোচনা হৈ গ'ল যে খাম খানা গতিকে আজি আমাৰ খানাটো চলিব তাৰমানে গতিকে আপোনালোকক তাত গৈ আমি কি কৰোঁ কি নকৰোঁ কেনেকৈ এনজয় কৰোঁ আপোনালোকক দেখুৱাই দিম এতিয়া মই ড্ৰেছ কৰিলোঁ আপোনালোকক পিছত দেখুৱাই আছোঁ ওলাই মেলি ফাইনেলি মোৰ ওলোৱা মিলোৱা হৈ গ'ল এয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ এতিয়া যাম মানে খানা খাবলৈ আৰু আপোনালোকক খানাত কি হয় দেখুৱাই আছোঁ ওলাই গ'লোঁ আজি চানডে মাইনা ওলাইছে মোৰ লগত মোৰো চব বন্ধ আছে ক'তো যাব লগা নাই গতিকে আমি খানাটো খাই আহোঁ আৰু আপোনালোকক সকলোখিনি দেখুৱাম আৰু কেতিয়াবা এনেকৈও এনজয় কৰি ভাল লাগে গতিকে ইয়াত ওলাই গ'লোঁ হয়তো কমেণ্টো কৰিব যে খানাটো দেখুৱাব লাগেনে কিন্তু কোনোবা যে আছে যে আপুনি যি কৰে ভিডিঅ' সকলোবোৰ ভাল লাগে গতিকে চাম বাইদেউ আপুনি সকলো ভিডিঅ' কৰিব গতিকে সেইকাৰণে মই ভিডিঅ' যি মানে কৰোঁ আৰু অকণমান কিবা সেই হ'লেও মানে দেখুৱাই দিওঁ গতিকে আপোনালোকে চাব বুলি মই আশা কৰিলোঁ আহক এতিয়া আমি খানা খোৱাৰ আগতে গাড়ীখনক গাড়ী সোমাই দিছোঁ তেল ডিপুত সোমাই দিছোঁ গাড়ী তেল পূজাটো কৰি লওঁ দে তেল ভৰে দে গাড়ীখনৰ পূজা কৰোঁ ৰাগ দেখা দে এইটো আমাৰ তেল দিব হয় ইয়াতে বাইদেউ আমাৰ তেল 100 টকাৰ তেল ভৰাবা 500 টকাৰ ভৰাই দিয়ে বিৰাট ভাল 100 এই তেল আহিছে 100 ভৰাই দিয়া হ'লে নেকি এই তলত মাৰাই দিয়া একদম কি কৰি দিব আজি হ'ল এই পইচা লৈ আছে সুদা পইচা তলৰ মুখখন দেখা দে একবাৰ লাগব নেকি মোৰ পইচাটো লাগব দেখিবা ক অলপ এই আমাৰ মাইনা হয় না নহয় আমি এতিয়া খানা খাব যাম আমাৰ হৰগোবিন্দে ভিডিঅ' কৰিছে এতিয়া কি আছিল হৰগোবিন্দ নাম আছিল ন হৰগোবিন্দে ভিডিঅ' কৰিছে আহক মই পালোঁ এতিয়া চব্জিৰ দোকান মানে আমি কৰ্দৈ দি বিলাহী বনাব গতিকে মোক ফোন কৰি যে অলপমান বিলাহী লৈ যাওঁ ফাইনেলি মই খানা আহি পালোঁ এয়া বিনা পানী বাইদেউ মেখেলা চাখলা কচে আছে এয়া গায়ত্ৰী মামী এইফালে দীপা খুৰী মোৰ খুৰী হয় আৰু এইফালে এনেকৈ মানে আমি খানাৰ ব্যৱস্থা কৰি আছে ইয়াত তামোল পাণ কাটি থৈছে মই আহি পালোঁ আহক আমি ৰান্ধনীশাললৈ যাওঁ বলক এয়া ৰেণু বাইদেউ আমাৰ আজি খানা বিৰাট খানা হ'ব তাৰমানে একদম মানে বিৰাট মানে তামচা হয় না নহয় কেনে লাগে মোক কেনে লাগে কওক হে ৰাইজক কৈ দিয়ক মোক কেনে লাগে বিউটিফুল বিউটিফুলে ক'লক না আহক এতিয়া কতে মনটোলা এই কনকলতাই সেয়া আমাৰ প্ৰণীতা বাইদেউ কি ধুনীয়া ছায়া এয়া আমি কলৰ তলত খাম খানা সেয়া এই কনকলতা অলপ এইফালে শাৰী চাৰি ভালকৈ দিয়া আমাৰ এই অল অসম গুচি যাব গম পাবা পিছত এইফালে আমাৰ মনটোলা বিচনী লৈ ৰান্ধি আছে খানা
এইয়া চৌকাত জুই, এইফালে আমাৰ ৰঙালাওৰ তৰকাৰী। এয়া আমাৰ ৰঙালাওৰ তৰকাৰী মনটো ওলাই বনাই আছে। গতিকে এয়া কোমোৰা মাছেদি এয়া বনাই আছে কনকলতাই। এইফালে আপোনাৰ মাছৰ মাংসৰ গোটেই আলু চালু কাটি থৈছে, সেইফালে মাছ ভাজিছে, আৰু এইফালে আমাৰ শাক থাকিব। চাবচোন খানাখিনি কিমান মানে টেষ্টি হ'ব। মই বহি আছোঁ এনেকৈ, অলপ ভাপ দি পেলাই বহি আছোঁ। আমাৰ কৃষ্ণা কিয় খানা নাখায়, মই বেয়া পাইছোঁ নহয়। কিহৰ খানা? কিবা খানা আছে তাইৰো আজি যাব। গতিকে এইয়া মই এতিয়া টিংটো তাতে দেখোন বাজি ৰয়, টিং এটা বাগৰি যায়। আহক এতিয়া আমি চাহ খাওঁ। চাহ খানা আমি মানে মই খাওঁ, ক'ব মানুহ খাইছি নাখাওঁ। কিয় আনছোঁ আনি কালি কৈয়ে দিছোঁ গল্লা। এতিয়া আমাৰ বনাব মাংস। গতিকে ভাত আছে 2 কেজি মাংস, খাহী মাংস। গতিকে এইখিনি এতিয়া বনাব দি দিওঁ, তাৰপিছত আৰু আপোনালোকক দেখুৱাই আছোঁ। ড্ৰেছ চেঞ্জ কৰি লৈছোঁ, মাইনা আৰু মই বহি লৈছোঁ। গতিকে মানে গৰম অকণ গৰম আছে, বেছি গৰম নাই। সেইকেইদিন যেনেকুৱা একদম উৎকট গৰম আছিল, সেই গৰমটো নাই। গতিকে ভাল লাগিছে আৰু। গতিকে ড্ৰেছ চেঞ্জ কৰি লৈ পেলাই এতিয়া আমি চাহ তাহ খাই পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। অলপমান জমনি টাইপৰ ভিডিঅ' হ'ব। গতিকে জমনিখিনি আপোনালোকক শ্বেয়াৰ কৰিম, আপোনালোকে অকণমান ধেমালি থাকিব পাৰিব। গতিকে এনেকুৱা আৰু ধেমালি কৰিয়ে মানুহৰ জীৱন। গতিকে মাজে মাজে টেনশ্যনটো সকলোৰে থাকে, গতিকে তাৰে মাজত ধেমালি কৰিও মানুহৰ জীৱনটো অতিবাহিত কৰিব লাগে। গতিকে মোৰ ভিডিঅ'বিলাক অলপ জমনি টাইপৰ হয়। গতিকে আহক। এয়া মোক দিলে চাহ, এয়া চানা বৰফি আৰু খৰ্মা। গতিকে চাহকাপ চাওক কি ধুনীয়া চাহ হৈছে, আৰু চাহকাপ খাই লওঁ। তাৰপাছত ভাতৰ ফালে যাম, আগবাঢ়িম। বনাই আছে, মই খাম আৰু। এয়া মই ইমান বনাব চনাব ইমান নাজানো আৰু। গতিকে আহক। খানা মানে এইবাৰ আহিল ঠাণ্ডা আৰু মিঠাই। গতিকে আজি দিনটো খোৱা, এদিন খায়ে থাকিম। গায়ত্ৰী মামী পূৰা একদম বহি লৈছে, ঠাণ্ডা খাব। এতিয়া চাহ খাই আছে, এতিয়া ঠাণ্ডা খাব। মাংস ভাজি আছে একদম পূৰা, কোমোৰা জাল দি আছে। ধুনীয়া হ'ব, সোৱাদ হ'ব, কালাৰতে মটন বুলি কয়। আৰু মটন আৰু আমাৰ মনটো ৰান্ধি আছে। মনটো তুমি এতিয়া আমাৰ কিবা কাচা জুলি ৰান্ধিব যাবানে বাপা? এই মনটো চোৱা ইফালে, এই উঠাৰৰ ইচ্ছা ভিডিঅ'ত আৰু কি এনেকৈ থাকা। আৰু এয়া মনটো ৰান্ধি আছে আঞ্জা, আৰু অলপ জমনি টাইপৰ কৰি আছোঁ আজি খানাটো। তেতিয়া আপোনালোকে যেতিয়া সময় পায় ভিডিঅ'টো চাব, আৰু আপোনালোকৰো অলপ মন চন ভাল লাগিব বুলি মই মানে অলপ বিশ্বাস কৰোঁ আৰু। গতিকে এয়া, আৰু মোৰ ভিডিঅ' সৰু বাচ্ছাখিনি চাই বহুত ভাল পায়, বহুত কমেণ্ট আহি থাকে সৰু বাচ্ছাখিনিয়ে মাকবিলাকে দিয়ে যে আপোনাৰ ভিডিঅ' মোৰ ছোৱালী চাই ভাল পায়। ভাল পায় আৰু কিছুমানে হয়তো ক'ব ই খানা দেখুৱাব লাগেনে, কিবা দেখুৱাব লাগেনে। তথাপিতো মই মোৰ কাম কৰি গৈ থাকিম। ক'ব লাগে গতিকে এতিয়া আৰু কল খাব দিছোঁ, গতিকে কলটো খাই ল'ম আৰু বেছি শকত হওঁ। এইফালে আহোঁ বহি আছে, জমনি কৰি আছে। এইফালে ৰান্ধি আছে আৰু এখন বেলেগ আঞ্জা হ'ব চাবচোন। এখন কৰ্দৈ গোটা, বিলাহী আৰু তেতেলী টেঙা। এইখন মাছৰ মূৰেদি হ'ব, মানে এইখন বেলেগ হ'ব। তাৰমানে মাছৰ মাথা বুলি কওঁ আমাৰ ইয়াতে, আপাৰ আচামৰ যিবিলাকে মূৰ বুলিও ক'ব পাৰে, সেইকাৰণে দুটা কৈছোঁ। মূৰেদি হ'ব, মানে মাথাইদি হ'ব। আৰু তাত দিব এই ভোট জলকীয়া। খাওক, এই ভোট জলকীয়া নহয় নেকি, আমিহে কৰ্দৈ কওঁ, কৰ্দৈৰা যাৰা, কিন্তু বেলেগত পাই ভোট জলকীয়া। গতিকে এই ভোট জলকীয়া দিয়া যাব। এই তেতলি টেঙা খাব নেকি বিৰাট? এই তেতলি টেঙা চাওক, হাঁহা পৰিল। আৰু মিঠাই মই ডাঙৰ মলমইলা তাতে খানা খালোঁ দেচোন, আমি কিমানটা খালোঁ। আৰু
Dia mau nakong dapat mau mau tu. Aku ada atas nasi aja, nanti nanti. Mau tu kamu mau nakong. Dia mau nakong deh, apa deh? Mau nakong deh. Mau nakong deh. মাংসত জ্বালা দিব লাগিব না পুৰা মাংস জড়িয়ে আছে একদম মানে জড়িয়ে একদম মানে গোটা কৰি দিছে আৰু এইফালে শাক ভাজি আছে শাক ভাজা কাৰ প্ৰিয় কমেণ্ট কৰিবচোন মাছৰ মূৰেদি শাক ভাজিছে মোৰ প্ৰিয় আপোনাৰ প্ৰিয় শাক ভাজা সকলোৰে প্ৰিয় হয় না গতিকে কালি কৈ গৈছিলোঁ শাক হ'লে অলপমান ভাল লাগিব খাই পেলাই গতিকে যোগাৰ কৰি বনাইছে আৰু ভাল লাগিছে মনটো বিৰাট ৰান্ধনি লাগিলে মোৰ লগত কণ্টেক্ট কৰিব যাব ৰান্ধিব এই ঠাণ্ডা আৰু যি সেই খালোঁ গাইছ এই মিঠাই এই দিলে আমাৰ বীণাপানী বাইদেৱে কাৰণ তেওঁৰ মানে নাতিনীয়েকে মেট্ৰিকত মানে ভাল ৰিজাল্ট কৰিছে গতিকে আনন্দত তেওঁ মানে এইখিনি দিলে আৰু আমি খালোঁ বহুত ভাল লাগিল আৰু তেওঁৰ নাতিয়েকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ মোৰ ইউটিউবৰ যোগেদি গতিকে ভালকৈ পঢ়াব হয় না বীণাপানী বাইদেউ আঞ্জা ভাত হৈছে মোটামুটি কিবা কিবি আৰু মাংসখিনি হ'লে মোটামুটি হৈ গ'ল হৈছে মাংস হৈছে এয়া মাংস আৰু আপোনাৰ এয়া মাংসটো ধুনীয়া কালাৰ হৈছে এইফালে এইটো দালিও নহয় কৰ্দৈ টেঙা এইটো কৰ্দৈ আৰু বিলাহী তাৰপাছত আপোনাৰ এয়া কোমোৰা আৰু তলত আছে তৰকাৰী আৰু তলত আছে ভাত এনেকৈ মানে বনোৱা হৈ গ'ল এইটো হৈছে শাক ভাজা গতিকে খানাটো কেনেকুৱা হ'ব হয়তো ভাবিব পাৰিছে আপোনালোকে আৰু এইফালে আছে আচাৰ গতিকে আৰু কওকচোন ৰান্ধনীশাললৈ যাওঁ আৰু এইফালে আমাৰ খানা খোৱাখিনিয়ে গোটেই একদম মানে পূৰা বিয়নী মেল পাতি আছে এই গায়ত্ৰী মামী একদম পূৰা লিডাৰ হৈ আছে আৰু এইফালে ৰুনু গায়ত্ৰী মামী এইবিলাক এইবিলাক খানাৰ কিবা কিবি আৰু যজা কৰি আছিলোঁ গতিকে এতিয়া কথা আৰু কিবা কিবি মহিলাৰ কথা থাকেই কথা পাতি আছে নাই এনাৰ্জি নোহোৱা হৈছে ইফালে কনকলতাই একলি মাছৰ আঞ্জা বনাই আছে হৈ গ'ল মাছৰ আঞ্জা মোটামুটি এটা উতাল আহিলে আৰু চেচ মাছ মাংস কোমোৰা ভজা শাক ভাজা টেঙাৰ আঞ্জা হৈ গ'ল দুটা আলু পুৰবা দিলে আৰু ভালে হ'লা হয়ে অঁ দিয়ক ফাইনেলি আমাৰ খানা ৰেডি সেয়া বীণাপানী বাইদেউ চব খানা খাব ৰেডি হৈ গ'ল মনটোলা ৰান্ধনী এয়া মাংসৰ বাতি আমাৰ পূৰা একদম ভাজি লোৱা গৈছে এটা বেচ খালে আৰু এতিয়া আমি আছোঁ আমি চব খাব ধৰিলোঁ এতিয়া এই শাক গাড়ীখিনি শাক দিয়া লাগিলে বাইদেউ থাকক ভাগলি হ'ল দে আঞ্জাবিলাক ইমান পোৱা হৈছে তাৰমানে আছে